আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা চিৰাং জিলা অন্তৰ্গত সোনগাভা আঞ্চলিক সমিতিৰ 15তম দ্বিবাৰ্ষিক অধিৱেশন আজি হাতীচাৰ অঞ্চলত আমাৰ গোৰ্খা কমিউনিটি চেণ্টাৰত অনুষ্ঠিত হৈ যায়। আৰু এই সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ মই প্ৰাক্তন সভাপতি হিচাপে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ মই এজন অধ্যক্ষ হিচাপে আজি মোক নিমন্ত্ৰণ জনাইছিলে আৰু নিমন্ত্ৰণ ৰক্ষা কৰি মই আহিছোঁ। খুব ধুনীয়া অনুষ্ঠানটো হৈছে। যিকিনো সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ এটাই উদ্দেশ্য, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অসমত বসবাস কৰা খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত সময়ছোৱাত সদৌ গোৰ্খা ছাত্ৰ সন্থাই যি ধৰণে কাম কৰি আহিছে, আজি বড়ো জাতিৰ সাৰ্বিক উন্নতি আৰু বিকাশৰ কাৰণে যেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থাই যি ধৰণে কাম কৰি আছে আৰু কাম কৰি যাব, তেনে সদৌ গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা জনগোষ্ঠীৰ হকে তেওঁলোকে সাৰ্বজনীন উন্নতি আৰু বিকাশৰ সৈতে কাম কৰি যাব। এইখিনি আজি আলোচনা হৈছে আৰু মই প্ৰাক্তন সভাপতি হিচাপে আজি শুভেচ্ছা দিবৰ কাৰণে আৰু এই অনুষ্ঠানত আজি জনসাধাৰণৰ মাজত আমি আহি জনসাধাৰণৰ সমস্যা আৰু সমাধানৰ কিছু কথা আমি আচলতে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আহিছিলোঁ আৰু অনুষ্ঠানটো খুবেই ভাল হৈছে। সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ যিখিনি দাবী আছিল প্ৰায় দাবী সম্পূৰ্ণ হৈ আহিছে। কিয়নো আজি ডিপুটাৰ সমস্যাৰ আজি অসমৰ গোৰ্খাসকলৰ প্ৰধান এটা সমস্যা আছিল। আজি অসম চৰকাৰ আৰু UPPL ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু UPPL চৰকাৰৰ যৌথ প্ৰচেষ্টাত আজি এই সমস্যাটো স্থায়ী সমাধান হ'ল। তেনেধৰণে আজি বেল্ট এণ্ড ব্লকত এলেকাত বসবাস কৰা গ্ৰেজুৱেশ্যন কাল্টিভেটাৰ্ছ অকল প্ৰটেক্টেড আছে আমাৰ জাতিটোৰ, কিন্তু আজি সৌভাগ্যৰ কথা আজি ভাৰতীয় জনতা পাৰ্টি তথা অসম চৰকাৰে আজি গোৰ্খা জনগোষ্ঠীকে এভৰি বেল্ট এণ্ড ব্লক এলেকাত প্ৰটেক্টেড ক্লাছ হিচাপে অন্তৰ্ভুক্ত কৰি যি গোৰ্খা জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিলে। সেইকাৰণে অসমবাসীৰ হৈ গোৰ্খাই আমি বিশেষকৈ আমি ধন্যবাদ দিছোঁ। আৰু গোৰ্খা ছাত্ৰ সন্থাৰ আৰু বহু দাবী আছে। আজি OBC কেটেগৰীত পৰা আজি নেৱাৰ সম্প্ৰদায় বা প্ৰধান সম্প্ৰদায় লোকে আজি কেন্দ্ৰীয় বিদ্যালয়সমূহত বা পেৰামিলিটাৰী ফ'ৰ্চত তেওঁলোকে বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান জব আছে সেইখিনি নেৱাৰ টাইটেলৰ মানুহখিনি আচলতে ষ্টেট OBC লিষ্টৰ অন্তৰ্ভুক্ত আছে, কিন্তু চেণ্ট্ৰেল OBC লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। এইটো গোৰ্খা ছাত্ৰ সন্থাৰ অন্যতম এটা দাবী আছে আৰু বহুত দাবী আছে। এইখিনি দাবী ST দাবী আছে, আজি চিডুলিঙৰ কথা আছে, SCৰ কথা আছে আৰু বিশেষকৈ গোৰ্খা অট'নমাছ কাউন্সিলৰ যোনটো দাবী আছে, গোৰ্খা ছাত্ৰ সন্থাই সদায় মাত মাতি আহিছে। বিভিন্ন জাতি জনগোষ্ঠী চিডুলিং কৰি যি ধৰণে সাংবিধানিক সুৰক্ষাৰ কাৰণে তেওঁলোকক অট'নমাছ কাউন্সিল প্ৰদান কৰিছে। গোৰ্খা জনগোষ্ঠীৰো অসমত বসবাস কৰা 25 লাখ গোৰ্খা জনগোষ্ঠীৰো এটা অন্যতম দাবী গোৰ্খা অট'নমাছ কাউন্সিল দিব লাগে। এইখিনি ক্ষেত্ৰত সদৌ গোৰ্খা ছাত্ৰ সন্থাই মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মই আশা ৰাখিম। এইটো আচলতে এটা চৰকাৰৰ এটা সদিচ্ছাৰ কথা হয়। চৰকাৰে ইচ্ছা কৰিলে জনসাধাৰণে বিচৰা বস্তুখিনি দিব পাৰে বা চৰকাৰে ইচ্ছা নকৰিলে লেহেমীয়া কৰিব পাৰে। তো মই বিশেষকৈ কোনো বিৰোধী দলক মই আচলতে টাৰ্গেট কৰি কথা নকওঁ, কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই প্ৰশংসা কৰিম। কিয়নো তেওঁ যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল, তেতিয়া মই সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ মই সভাপতি আছিলোঁ। আৰু আমাৰ সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ এটা আভ্যন্তৰীণ এটা মিল আছিল। আৰু আমি বিভিন্ন সময়ত আমি যেতিয়া যৌথভাৱে আমি বিভিন্ন আলোচনাত বহিছিলোঁ, তেতিয়া আমাৰ গোৰ্খা জনগোষ্ঠীৰ এই সমস্যাৰ বিষয়ে অৱগত কৰাইছিলোঁ। আৰু সেইকাৰণে আজি যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া BTRৰ তেওঁ চিফ হোৱাৰ লগে লগে গোৰ্খা জনগোষ্ঠীৰ এটা অন্যতম যোনটো ডিমাণ্ড, আচলতে এটা মানুহৰ জীয়াই থাকিবৰ কাৰণে চবতকৈ যদি ডাঙৰ অধিকাৰেই হ'ল মানে মাটিৰ অধিকাৰ। আৰু মাটিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অসম চৰকাৰক তেওঁ NSC প্ৰদান কৰিলে, সেইকাৰণে মই এই মিডিয়া চেনেলৰ যোগেদি মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰোঁ। কিয়নো তেওঁ চৰকাৰ অহাৰ লগে লগে আজি 3 মাহৰ পাছতেই আচলতে গোৰ্খা জনগোষ্ঠীৰ আজি এটা সপোনস্বৰূপ যি এটা ডিমাণ্ড আছিলে, সেই ডিমাণ্ডৰ বাস্তৱ ৰূপায়িত কৰাৰ ক্ষেত্ৰত কিন্তু প্ৰমোদ বড়ো চৰকাৰে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে আৰু এইটো প্ৰশংসনীয় পদক্ষেপ। আৰু এই কথাটো আচলতে মই অহাৰ কাৰণ এইটোৱে হয় যে আজি BTR-বাসী গোৰ্খা সমাজে এই কথাক লৈ বিশেষ উৎফুল্লিত হৈ আহিছে আৰু UPPL চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পক্ষে আজি BTC-বাসী বা BTR-বাসী গোৰ্খা অনাগত দিনবোৰত নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।